জন্মকুণ্ডলীত য'ত 11 নম্বৰ লিখা থাকে তেতিয়া আপুনি গম পাব যে সেই কুণ্ডলীটিৰ স্বামী হ'ব শনিদেৱ আৰু 11 নম্বৰ কুম্ভ ৰাশি বুলি কোৱা হয়। যদি এই স্থানত শনিদেৱ থাকিব তেতিয়া আপোনাৰ পঞ্চ মহাপুৰুষৰ যোগৰ এটা যোগ বনায়, যিটোক চাচা পঞ্চ মহাপুৰুষ যোগ বুলি কয়, আৰু ইয়াৰ ৰিগাৰ্ডিংসমূহ সম্পূৰ্ণৰূপে আপোনাক পজিটিভ ৰিজাল্ট দিব। শনিদেৱে য'ত বহিব তাৰ ৰিজাল্টটো পজিটিভ দিবই, আৰু শনিদেৱে 3টা দৃষ্টি দিব পাৰে। য'ৰ পৰা তেওঁ বহিব তাৰ পৰা 3টা দৃষ্টি চাব পাৰে। যেনেকৈ ধৰক এই 3য় ভাৱত যদি তেওঁ বহে ইয়াৰ ৰিগাৰ্ডিং ৰিজাল্ট দিব, সপ্তম ঘৰত যদি বহে ইয়াৰ ভাল ৰিজাল্ট দিব, যদি দশম ঘৰত তেওঁ থাকে তেওঁৰ দৃষ্টি পৰে তেনেহ'লে ইয়াৰো খুব ৰিজাল্ট দিব। যেনেকৈ 3য় ঘৰত যদি থাকে তেওঁ খুব কৰ্মীয়ল হ'ব, কষ্ট কৰিব পাৰিব, আৰু সপ্তম ঘৰত যদি দৃষ্টি থাকে তেন্তে তেওঁৰ দাম্পত্য জীৱনৰ কাৰণে ভাল হ'ব, আৰু দশম ঘৰত যদি তেওঁৰ দৃষ্টি